নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শনিবাৰ আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই আহি গ'লোঁ। গা পা ধুইয়ে নামঘৰলৈ আহিলোঁ। জন্মদিন বুলি চাকি এগছ জ্বলালোঁ আৰু ভগৱানৰ ওচৰত সেয়াই আৰু তাৰপিছত পাকঘৰলৈ আহিলোঁ। এয়া কালি মাছ আনি থোৱা আছিলে, সেয়া তৰকাৰী বনাম আলু দি, আৰু ইফালে ভাতটো বহাই দিছোঁ। আৰু এয়া দেউতাই ঘৰৰ বেঙেনাখিনি ছিঙি আনিছিলে, এয়া পিটিকা বনাম। এনেকুৱা বেঙেনা পিটিকা খাবলৈ বৰ ভাল লাগে। আৰু ইফালে মোৰ ভাত আৰু মাছৰ তৰকাৰী হৈ গ'ল। ইফালে পটল ফ্ৰাই কৰিছোঁ আৰু এয়া বেঙেনা আৰু আলু পিটিকা। তো তাৰপৰা খাই বৈ এতিয়া ৰেডি হৈ লৈছোঁ। এতিয়া 9টা বাজি পাৰ হ'ল আৰু তাৰপৰা আমি ওলাইছোঁ আৰু যাবলৈ। আমি গৈ আছোঁ ঢেকীয়াজুলি কনকা ভিলেজ ৰিজৰ্টত গৈ আছোঁ। তো এয়া এতিয়া তেজপুৰ পাই গ'লোহি আহি। তাৰপৰা ইয়াত এটা হোটেলত খাই ল'লোঁ, ভাত খালোঁ ইয়াত। এতিয়া 1:30মান বাজিছে আৰু আমাৰ যিহেতু ভোক লাগিছিলে, সেইকাৰণে এয়া আমাৰ থালি আহি গ'ল। আমি মটন লৈছিলোঁ আৰু সৰু মাছ লৈছিলোঁ। তাৰপৰা খানাটো ভালে আছিলে বাৰু। তাৰপৰা এয়া আহিলোঁ। ঢেকীয়াজুলিৰ পৰা 19 কিলোমিটাৰ ভিতৰত আহিব লাগে, আৰু আমি 3টা বজাত ৰিজৰ্টত আহি পালোহি। বহুত ভিতৰত হয়, গাঁৱলীয়া পৰিৱেশ আৰু। তো এয়া আহি এতিয়া ৰুমত পাইছোঁহি। তো এয়া হ'ল আমাৰ ৰুম। তাৰপিছত ইয়াৰ ৰুমত এইটো হ'ল ৱাৰ্ড্ৰপ এটা আছে, আৰু এইফালে টেবুল, 2টা চেয়াৰ, তাৰপৰা এইটো হ'ল আমাৰ বেডৰুম, আৰু ইফালে বাথৰুম আছিলে। বাথৰুমটো আপোনালোকক দেখাই দিওঁ। এয়া হ'ল বাথৰুম, আৰু ৰুমটো একদম নতুন হয়। আমিয়ে মানে ফাৰ্ষ্ট গেষ্ট আছিলোঁ এইটো ৰুমৰ। নতুনকৈ বনাই আছে বহুত ৰুম। কটেজখিনি এভেইলেবল নাছিলে বুলি আমি ৰুমকে ল'বলগীয়া হৈছে। আজিৰ ভিডিঅ'টো ইয়ালৈকে। লগ পাম নতুন এটা ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব।